Hey dosto, welcome back to my YouTube channel Porosmani Vlog. আৰু আজি মানে একদম ৰাতিপুৱা আছে মানে ইটা 3টা বাজিল 3টা কাৰণ কিয় জানে নে আপোনালোকে আজি মানে যাম গোলাঘাট আৰু গোলাঘাটত যাম আমি বলেৰৰে আৰু আপোনালোক গোটেইবিলাক দেখুৱাই দিম একদম কেনেকৈ যাও কিয় যাও মই আপোনালোক ৰাস্তাতে কম বাৰু এতিয়া নকও তেন্তে গাড়ী গল আমাৰ এইফালে আছে গাড়ী মানে ৰাস্তাত আছে আৰু গাড়ী আপোনালোক দেখুৱাম বাৰু তেন্তে বলক আমি চাই লও গোটেইখিনি আৰু এতিয়া আমাৰ যাত্ৰা হৈ গ'ল আৰম্ভ দেখিছে আপোনালোক মোক গোটেইবিলাক দেখুৱাই দিম তো চাই থাকক আৰু এতিয়া মানে তেল ভৰাব তেল ডিপু আহিবালো দেখিছে চাওক তেল ডিপু দেখিছে আৰু এতিয়া ৰাতিপুৱা হৈ গ'ল দেখিছে আপোনালোকে আৰু এতিয়া আপোনালোকক গোটেইখিনি ধুনীয়াকৈ দেখুৱাই দিব পাৰিম দুগালত মৰমৰে সুমাতি কোনে আহি দিলেহি আৰু আপোনালোক যে মই যে কম বুলি কৈছিলোঁ আজি মই মানে কাৰ সকামলৈ যাম আমাৰ মানে মাছুমা দেউতাক মানে সেইদিনা মৃত্যু হৈছিল আৰু সেই মৃত্যুৰ মানে সকামলৈ যাম আজি আমি গোলাঘাটলৈ তো আপোনালোক সেইখিনি আজি দেখুৱাম তেন্তে চাই থাকক চাহ বাগান আৰু মাজত একদম ৰাস্তাটো আছে আৰু একদম ধুনীয়াকৈ গৈ আছো লাজু কিয়া দুচকু চাউনিয়ে মাৰিলে মোৰে হিয়াতে ভুমুকি লাই কঁকালৰে ভাঁজতে তোমাৰ যৌৱনে নাচিছে সপোন হৈ অহা নাই এবাৰ মোৰ বুকুৰে মাজতে লাহি কঁকালৰে ভাঁজতে তোমাৰ যৌৱনে নাচিছে সপোন হৈ অহা নাই এবাৰ মোৰ বুকুৰে মাজতে মোৰ হিয়াতে লিখা আছে তোমাৰ নাম কোন হ'ব কোৱা আৰু এতিয়া আমি গৈ আছো ভমৰাগুৰি দলঙৰ ওপৰেৰে একদম মানে দলংখন ইমানে লম্বা মানে একদম মানে ভিডিঅ'ত মানে গোটেইখিনি একদম আপোনালোক দলংখন মানে গোটেই একদম দেখুৱাব নোৱাৰিমে আৰু পানী মানে একদম কি কম একদম আল্টিমেট লাগিছে আপোনালোক মই বেক কেমেৰা কৰি পেলাই দেখুৱাই দিছোঁ দলংখন আকৌ এবাৰ তো চাই লওক আপোনালোকে একদম মানে ধুনীয়া পৰিৱেশ একদম কি ধুনীয়া খোৱা নাই না এতিয়া কিবা এটা খাই আহোঁ হোটেল আছে হোটেলত কিবা এটা মানে খাই আহোঁ এতিয়া আৰু এতিয়া চব খাই আহিলোঁ এতিয়া মানে গাড়ীতে বহোঁ এতিয়া গাড়ীত বহি দিলোঁ আৰু এতিয়া আপোনালোক আৰু ৰাস্তা দেখুৱাম আৰু কাজিৰঙাখন পামে আৰু বেছি সময় নাই অকণমান আগত মানে কাজিৰঙা আছে চাগে আৰু আমি যোনটো ঠাইলৈ যাম মানে গোলাঘাটলৈ কাজিৰঙা পাৰ হৈ যাব লাগিব আৰু আপোনালোক কাজিৰঙাখন একদম মানে বাহিৰৰ পৰা একদম ধুনীয়াকৈ দেখা পাম আৰু আপোনালোক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম তেন্তে চাই থাকক আপোনালোকে গোটেইখিনি আপোনালোক দেখুৱাই দিম এতিয়া গৈছোঁ চাহ বাগানৰ কাষে একদম দেখিছে এইবিলাক চাহ বাগান চাওক আপোনালোকে এইবিলাক চাহ বাগান দেখিছে একদম কি মজা লাগিছে একদম আল্টিমেট লাগিছে আৰু এতিয়া কাজিৰঙা পাৰ মানে ইয়াৰ পৰা একদম আৰম্ভ হৈ গ'ল আৰু মানে বহুত দূৰ আছে একদম আপোনালোক যাই মই দেখুৱাই থাকিব পাৰিম একদম গাড়ীৰে আপোনালোক গোটেইবিলাক দেখুৱাই থাকিব পাৰিম আপোনালোকক আৰু আপোনালোক একদম ধুনীয়াকৈ চাই যাই থাকক
ঘৰত যদি এদিন যদি থাকিব পাৰিলে হয় কেনেকুৱা লাগিলে হয়। আৰু এতিয়া কিবা মানে মন্দিৰ পাইছোঁ দেখিছেনে আপোনালোকে কিবা মন্দিৰ এইকেইটা মই বাৰু নেজানো। এতিয়া চাওকচোন আপোনালোকে কেনেকুৱা মন্দিৰ। আৰু এটা আগত আমি পাম মন্দিৰ। আৰু এইকেইটা মন্দিৰকেইটাত সোমাব পাৰিলে ভাল আছিল, কিন্তু নোৱাৰিম আৰু। আৰু এতিয়া আমি সোমাই গ'লোঁ গাঁৱলীয়া ৰাস্তাত, দেখিছে আপোনালোকে। আৰু মানুহে পামে আৰু বেছি সময় নাই। আৰু ইয়াৰ মানে নিয়ম নীতিবিলাক মানে আমাৰ সেইফালৰ নিচিনা নহয়, বেলেগ বেলেগ মানে। আপোনালোকে অকণমান এইখিনি মানে দেখুৱাই দিছে, চাই লওক। আৰু আজিৰ ভিডিঅ'টো এইখিনিৰ পৰাই সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।